কাহিনীতকৈ সতৰ্কীকৰণৰ গুৰুত্ব বেছি সিনেমা চাওক সিনেমা উপভোগ কৰক কিন্তু বিধিসন্মত সতৰ্কীকৰণটো চাবলৈ নাপাহৰিব কি এই সতৰ্কীকৰণ কিয় বিশেষভাৱে গুৰুত্ব দিয়া হৈছে সতৰ্কীকৰণত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ৰাজনীতি হিজাব হালালৰ ৰাজনীতি সাময়িকভাৱে পৰিহাৰ কৰি বিজেপি চৰকাৰে দেশত বিভাজনমুখিতাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে সিনেমাৰ ৰাজনীতি নামী দামী প্ৰযোজকৰ হতুৱাই নিৰ্মাণ কৰিছে বিতৰ্কিত সিনেমা কাশ্মীৰ ফাইলছ কেৰালা ষ্টৰী আদি সিনেমাৰ গয়নালৈ দেশত প্ৰচাৰ চলাইছে বিভেদৰ ৰাজনীতিৰ শেহতীয়াকৈ কৰ্ণাটক নিৰ্বাচনৰ আগে আগে আন এখন বিতৰ্কিত সিনেমা মুক্তি দিয়া হয় কেৰালা ষ্টৰী নামৰ সিনেমাখন কৰ্ণাটক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুক্তি দিয়া হয় সিনেমাখনত হিন্দু মহিলা ধৰ্মান্তৰিত হৈ আইচিছত যোগদান কৰাৰ কাহিনী চিত্ৰায়িত কৰা হৈছে এই ধৰ্মান্তৰিত মহিলাৰ সংখ্যা ৩২,০০০ বুলি দেখুওৱা হৈছে এই সিনেমাখনে সমাজত বিভেদ সৃষ্টি কৰিব বুলি পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰ আৰু তামিলনাডুৰ চৰকাৰে সিনেমাখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল উচ্চতম ন্যায়ালয়ে পশ্চিমবংগ চৰকাৰৰ নিষেধাজ্ঞা সম্পৰ্কত বৃহস্পতিবাৰে স্থগিতাদেশ দিয়ে আৰু তামিলনাডুত সিনেমাখন প্ৰদৰ্শনীৰ সময়ত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় উচ্চতম ন্যায়ালয়ে সিনেমাখনৰ প্ৰযোজকক এক বিশেষ সতৰ্কীকৰণ সংযোজন কৰিবলৈ নিৰ্দেশ দিছিল এই সতৰ্কীকৰণত সিনেমাখন যে কাল্পনিক কাহিনীৰ ভিত্তিত নিৰ্মিত আৰু কোনো বিশ্বাসযোগ্য ডাটাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা নাই সেইটো উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে উচ্চতম ন্যায়ালয়ে জনসাধাৰণক সতৰ্কীকৰণ চাইহে সিনেমা উপভোগ কৰাৰ আহ্বান জনাইছে সিনেমাখন নিষিদ্ধ কৰা পশ্চিমবংগ চৰকাৰক উচ্চতম ন্যায়ালয়ে কৈছে যে যদি জনতাই চাই ভাল পায় চাব যদি বেয়া পায় নাচাব হিজাব হালালবাদ সিনেমাক লৈছে মাধ্যম হিচাপে ভাগ কৰা আৰু শাসন কৰা এই নীতিৰেই বিজেপিয়ে চলাইছে দেশ কাশ্মীৰ ফাইল সিনেমা মুক্তিৰ সময়ত দেশৰ প্ৰায়বোৰ বিজেপি শাসিত ৰাজ্যই ইয়াক কৰমুক্ত কৰি দি জনতাক সিনেমাখন উপভোগ কৰাৰ সুবিধা কৰি দিছিল আনকি কোনো বিজেপিৰ সাংসদ বিজেপিৰ বিধায়কে নিজৰ সমষ্টিত কাশ্মীৰ ফাইলছ নামৰ সিনেমাখন বিনামূলীয়াকৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল কাশ্মীৰ ফাইল সিনেমাখন আছিল কাশ্মীৰী পণ্ডিতৰ ওপৰত অত্যাচাৰৰ ওপৰত নিৰ্মিত সিনেমা দুইখন সিনেমাই যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে কিন্তু উচ্চতম ন্যায়ালয়ে সিনেমাখন সম্পৰ্কত প্ৰযোজকক বিধিসন্মত সতৰ্কীকৰণ উল্লেখ কৰিবলৈ কোৱাটোৱে প্ৰকৃতাৰ্থত কিমান সংখ্যক লোকক উপকৃত কৰিব বা কিমান সংখ্যক লোকে সিনেমাৰ কাহিনীত একাত্ম হোৱাৰ পূৰ্বে সেই সতৰ্কীকৰণ চাই সজাগ হ'ব তাত সন্দেহ আছে দুইখন সিনেমাই বক্স অফিচ হিট কৰিব নোৱাৰিলেও কিন্তু সমাজত বিভাজন অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰাত সফল হ'ল তদুপৰি উপাৰ্জনৰ ক্ষেত্ৰতো পিছপৰি নৰল এই বিতৰ্কিত সিনেমা দুখন নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট